হেল্ল' আজি আকৌ আহিছোঁ আন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হৈছে স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ'। কেনেকৈ স্ক্ৰীন প্ৰিণ্টিং কৰিব পাৰি তাকে দেখাম, গতিকে চাই থাকিব শেষলৈ আৰু ভাল লাগিলে লাইক কৰিব। প্ৰথমে বস্তুবোৰ চিনাকি কৰি দিওঁ। এইখন হৈছে স্ক্ৰীন প্ৰিণ্টিং বৰ্ড আৰু ইয়াতে এটা জাপিৰ ডিজাইন দিয়া আছে আৰু এইখন ভেৰাইটি চাইজৰ পাই যায় কিনিবলৈ। আৰু এইটো স্কুইজাৰ হয়, এইটো দি কালাৰ দিয়া হয় আৰু কাষত আছে এইবোৰ কালাৰ, ভেৰাইটি চাইজৰ পোৱা যায় এইবোৰ কালাৰ। আৰু ইয়াতে বেলেগ কালাৰ কৰিব নোৱাৰে, ফেব্ৰিক কৰিব নোৱাৰে ইয়াতে, ইয়াৰ কাৰণে কালাৰ বেলেগেই থাকে। আৰু মোৰ তাত গ্ৰীণ আছে, ব্লেক আছে আৰু ৰেড আছে আৰু লগতে চিলভাৰ কালাৰ এটা আছে। আৰু এইবোৰ বেছি আৰু চামুচখন লৈ লৈছোঁ, চামুচখন দি কালাৰ উলিয়াম। আৰু এইটো ৰিমুভাৰটো ইউজ কৰি আমি কালাৰ ৰিমুভ কৰোঁ। আৰু ইয়াতে বেলেগ ফেব্ৰিক কালাৰ ইউজ নহয়, ইয়াৰ কাৰণে ছেপাৰেট কালাৰে পায়। আৰু এইকেইখন হৈছে কুশ্বন কাভাৰ, মই ঘৰতে চিলোৱা পুৰণা কাপোৰেৰে চিলোৱা কুশ্বন কাভাৰ। একদম চিম্পল, ছাইডকেইটা যোৰা লগাই চিলাই গ'লেই হ'ল। আৰু ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। তো মই গ্ৰীণ কালাৰটো লৈ লৈছোঁ, বাকী ৰেড কালাৰটো যিহেতু কাপোৰটো ৰেডেই হয়, তো ৰেড কালাৰটো কৰিলে ভাল নালাগিব, সেইবাবে ৰেড কালাৰটো থৈ দিলোঁ। বাকী আছে ব্লেক আৰু চিলভাৰ। ব্লেকটোও ভাল লাগিব আৰু চিলভাৰটোও ভাল লাগিব ৰেডত। এইটো ব্লেক আৰু চিলভাৰটো ল'ব পাৰোঁ, কিন্তু মই গ্ৰীণটো কৰিব মন গ'ল, তো মই গ্ৰীণটো দিয়ে কৰি দেখাই দিম। তো এতিয়া কাপোৰকেইখনো লৈ ল'ম। আৰু কৰি যাম। আৰু প্ৰথমে বৰ্ডখন চাফা কৰি ল'ব, তাৰপিছতহে ভাল হ'ব। কিন্তু তাৰ আগতে মাস্কখন লগাই ল'ম, কাৰণ এইখন লৈ লৈছোঁ কুশ্বন কাভাৰটো। আৰু দেখিছে ইস্ত্ৰি নাই, গতিকে সুতুৰ মুতুৰ হৈ আছে, কিন্তু কৰাৰ আগতে সদায় ইস্ত্ৰি কৰি ল'ব, নহ'লে ডিজাইনটো ভালকৈ নবহে। মই জাষ্ট দেখাবৰ কাৰণে কৰিছোঁ, সেইবাবে ইস্ত্ৰি কৰা নাই। তো এইখন ভালকৈ এবাৰ চাফা কৰি ল'ম। মই বহুত দিন ইউজ কৰা নাই, সেইবাবে অলপমান ধূলি নিচিনা হৈ আছে, আৰু সেইবাবে অকণমান চাফা কৰি ল'লোঁ। প্ৰথমে চাফা কৰি লৈছিলোঁ শুকান কাপোৰেৰে, এতিয়া এবাৰ এনেই হাত ফুৰাই দিছোঁ আৰু এইদৰে বহাই লৈছোঁ। আৰু কাপোৰখন ভালকৈ ফিটিং কৰি ল'ব, যাতে কোচ খাই নাথাকে, সেইটো মন কৰিব। আৰু ডিজাইনটো বহাই দিলে, ফ্ৰেমটো বহাই দিছোঁ। আৰু ইয়াতে যিকোনো ডিজাইন বহাব পাৰে, এইটো ডিজাইন ৰিমুভ কৰি আকৌ ডিজাইন বহাব পাৰে ইয়াতে বেলেগ। আৰু এতিয়া কালাৰটো ওলাই লওঁ। প্ৰথমতে অলপ মিক্স কৰি লওঁ কালাৰটো, যিহেতু বহুত দিন খোলা নাই, কালাৰবোৰ বেলেগ এটা কালাৰ হৈ থাকে ওপৰত, সেইবাবে কৰাৰ আগতে ভালকৈ মিক্স কৰি ল'ব। আৰু ইয়াতে পানী মিক্স কৰিব নালাগে দেই, এইটো কালাৰত। এইবোৰ কালাৰ ডাইৰেক্ট ইউজ কৰিব পাৰি। আৰু ইয়াতে বেলেগ ফেব্ৰিক কালাৰ বা কিবা বেলেগ কালাৰ ইউজ নকৰিব, ইয়াৰ কাৰণে ছেপাৰেট কালাৰ কিনিব পায়। এইদৰে দি লৈছোঁ। মই গোটেইখনত লগাই দিয়া নাই, কেনেকৈ কৰিছোঁ এইটো মন কৰিব। মই ছাইডত জাষ্ট ডিজাইনটোৰ মূৰত, ওপৰত দিলেও দিব পাৰে, ছাইডত দিলেও দিব পাৰে, এইদৰে এটা লাইন কৰি দিব লাগিব। এইদৰে অলপ উলিয়াই লৈছোঁ আৰু কালাৰটো প্ৰথমে খপ লগাই থ'ম, নহ'লে গোট মাৰি যাব পাৰে। এইদৰে দি ল'লোঁ। বেছি উলিয়াব নালাগে, অলপ উলিয়ালেই হৈ যায়। আৰু কালাৰটো বন্ধ কৰি লওঁ।
আৰু এতিয়া স্কুইজাৰডাল লৈ লৈছোঁ কেনেকৈ কৰোঁ সেইটো মন কৰিব আৰু এটা বস্তু চাওক কালাৰটো দিছোঁ যদিও কালাৰটো বাহিৰ ফালে লাগি যোৱা নাই মানে এইটো ট্ৰান্সপাৰেণ্ট নহয় তো এইদৰে কালাৰ থৈও চিন্তা কৰিব নালাগে যোনটো ডিজাইন আছে ডিজাইনটোৰ ওচৰত এইদৰে 2-3 বাৰ টানি টানি দিলেই হ'ল তো এতিয়া ডিজাইনটো চাওঁ ওহো এইটো চাওক কি হ'ল একচুৱেলি ফ্ৰেমখন হৈ গ'ল বেয়া ডিজাইনটোতো আহিছে ছেকেণ্ডটো কৰি লওঁ বাৰু ছেকেণ্ড কুশ্যন কভাৰটো তাৰপিছতহে গম পাম কি হ'ল মই ভাবাটো হৈছে নে মোৰেই কৰা কালাৰ কম হৈছে তথাপিও এইদৰে কৰি চালোঁ ছেকেণ্ডটো কালাৰ যদি কমি যায় আকৌ কালাৰ লৈ ল'ব তো মোৰ বৰ্ডখন বেয়া হৈ গ'ল সেইবাবে সামৰি দিলোঁ বস্তুবোৰ সামৰি এখন ধুই আহিলোঁ ৰিম'ভাৰটো কাপোৰ এখনত লৈ ল'ব লৈ এইদৰে ঘঁহি ঘঁহি দিব ঘঁহি দিলে চাফা হৈ যাব তাৰপিছত ভাল পানীৰে বা ভাল চাবোন লগাই পেলাই ৰিমুভ কৰি দিব পাৰে কিন্তু প্ৰথমে ৰিম'ভাৰ লগাব এতিয়া প্ৰব্লেমটো হ'ল গ্ৰীণ কালাৰখিনি অলপ লাইট হৈ এয়া চাওক এইটো হৈছে ছেকেণ্ড নম্বৰত কৰাটো চ' ডিজাইনটো চাওক স্পষ্ট হোৱা নাই যোনখিনি জেগাত স্পষ্ট হোৱা নাই সেই জেগাখিনিত কালাৰ ডিজাইনটো নাইকিয়া হৈ গৈছে সেইবাবে কালাৰটো বহা নাই আৰু এক্সট্ৰা য'ত লাগিছে অলপমান ডিজাইনটোৰ বাহিৰে সেইখিনি হৈছে য'ত গ্ৰীণ কালাৰটো হোৱাইট হৈ গৈছে সেইখিনি লাগি গৈছে তাতে কালাৰটো ট্ৰান্সপাৰেণ্ট হৈ পেলাই ট্ৰান্সফাৰ হয় তো এইটোৱে প্ৰব্লেম হৈছে গতিকে এইখন মই আকৌ ছেকেণ্ড ইউজ কৰিব নোৱাৰিম যেতিয়ালৈ মই বৰ্ডখন ঠিক নকৰোঁ গতিকে সামৰি দিলোঁ এইখন হৈছে প্ৰথম কুশ্যন কভাৰটো ফাৰ্ষ্ট টাইম কৰাটো তো এইটোৰ ডিজাইনটো স্পষ্ট হৈছে দেখিছে অলপমান জেগাতহে নাইকিয়া হৈছে আৰু ছাইডত লাগি যোৱাটো গ্ৰীণৰ পৰা ওলোৱা থাৰ্ড নম্বৰ কুশ্যন কভাৰটোতো ডিজাইনেই নবহিলে এইখন এই চাওক অলপমান জাষ্ট ক'লাকৈ লাগি ধৰিলে একোৱেই ডিজাইন নবহিলে গতিকে চ' এইখন ধুই দিলোঁ ধুই চাফা কৰি দিলোঁ আৰু প্ৰব্লেমটো এইবোৰ চাওক এইদৰে ছাইডবোৰ গ্ৰীণ কালাৰৰ ছাইডবোৰ অলপ অলপ হোৱাইট হৈ গৈছে তো সেইখিনিৰ পৰাই কালাৰবোৰ অপজিট ছাইডে লিক হৈছে আৰু ডিজাইনটো অলপ অলপ ৰিমুভ হৈছে আৰু এই ডিজাইনটো চেঞ্জ কৰিব পাৰি আৰু এইদৰে ডিজাইনটো চেঞ্জ কৰি মই বেলেগ এটা ডিজাইনো বহাই দিম আৰু লগতে এই কেমিকেলটো সলাই দেখাম কেমিকেলটো ইয়াতে সলাব নোৱাৰোঁ কাৰণ কেমিকেলটো মোৰ হাতত নাইকিয়া আৰু কেমিকেলটো সলাওঁতে অলপ প্ৰচেছ আছে এইটো কেমিকেল আঁতৰাব লাগিব তাৰপিছত বেলেগ এটা কেমিকেল ইয়াতে চেম কেমিকেল লগাব লাগিব প্ৰথমে এইখন নেটখন হোৱাইট থাকে তাৰপিছত ইয়াতে গ্ৰীণ কালাৰ কেমিকেলটো লগোৱা হয় তাৰপিছত সেই ডিজাইনটো বহোৱা হয় যি ডিজাইন দিব বিচাৰে আৰু ডিজাইন দিয়াটো এটা প্ৰচেছ হয় সেই গোটেই প্ৰচেছটো মই যেতিয়া আকৌ যাম তেতিয়া আপোনালোকক দেখুৱাম কেনেকৈ কি কৰিলোঁ কি নাই আজি যিটো কৰিব বিচাৰিছিলোঁ সেইটোতো নহ'লে গতিকে তাৰ বাবে আকৌ চৰি আৰু যেতিয়া এইটো সলাম কেমিকেল নতুন বহাম তেতিয়া আপোনালোকক দেখুৱাম তো এইখন এতিয়া এনেকৈ থৈ দিম এই চেলো টেপটো লগোৱাৰ বাবে গ্ৰীণ কেমিকেলটো আঁতৰি আহিলে চ' এই সাইডটো দেখিছে হোৱাইট হৈ গ'ল এই হোৱাইটখিনিৰ পৰাই কালাৰখিনি লাগি গৈছে তো এইখন এতিয়া বৰ্তমান বেয়া হৈ গৈছে তো এইখন মই এতিয়া ইউজ আৰু নকৰোঁ এইখন থৈ দিম যেতিয়া মেমক ফোন কৰিম মেমে যেতিয়া ক'ব যে এতিয়া বন্ধ আছে কৰোণাৰ বাবে
যেতিয়া মেমে ক'ব খোলা আছে তো তেতিয়া মই গৈ পেলাই চেঞ্জ কৰি ল'ম আৰু এই ডিজাইনটো স্পষ্ট হোৱা নাই লাহে লাহে ডিজাইনটো বেয়া হৈ গৈছে তো মই আকৌ যেতিয়া যাম তেতিয়া এইবোৰ সব ঠিক কৰিম তো তেতিয়া আপোনালোকক দেখুৱাম তো আজিৰ ভিডিওটো সম্পূৰ্ণ নহ'লে কিন্তু তথাপিও গম পালে যে কেনেকৈ কি কৰা হয় কি বস্তু আৰু এই ফ্ৰেমখন নতুন ফ্ৰেম কিনিবলৈ পায় সাইজো ভেৰাইটি সাইজ পায় ডাঙৰ সৰু যেনেকুৱা বিচাৰে আৰু একটো এনেকৈ ডিজাইন দি আপোনালোকে যিকোনো কাপোৰ কৰিব পাৰে দুপাট্টা কৰিব পাৰে বেড কভাৰ কৰিব পাৰে তো এতিয়া উপায় নাই এখন বেয়া হৈ গ'ল তো আজিলৈ আহোঁ তো ভিডিওটো যদি অলপ ভাল পালে চাই তেনেহ'লে লাইক কৰিব শ্বেয়াৰ